জুগুৰ ভাই আপুনি এতিয়া কি কৰিব এতিয়া ইলেকশ্যনটো হৈ গ'ল এতিয়া ঘৰতে আছো মানে সিনেমা এটা বনাবৰ কাৰণে মানে বিচাৰি আছো যে কেনেকৈ মই ইলেকশ্যনত খেলিলো ৰাজ্যৰ কি কৰি আহিছে এইটোৰ কাৰণে মই এটা সিনেমা বনাবলৈ কাৰণে মই সাজু আছো আপুনি এই সিনেমা কিয় বনাব বিচাৰে কাক চাইছে আপুনি মই বাংলাদেশৰ হিৰো আলমক চাইছো ভাল লাগিছে কিয়তো যদি সিনেমা বনাব মই কিয় নোৱাৰিম মই সিনেমাও বনাম আমি দিব আপোনাৰ ফিল্মত হিৰোইন আছে নাই 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 হিৰোইন নাই মই হিৰোইন ল'ম আৰু যদি ৰাজ্যৰ আছে তেনে মোৰ লগত যোগাযোগ কৰিলে হ'ব হ'ব এতিয়াতো আমি হিৰোইন দিম বুলি ধুনীয়া ছোৱালীসকলক কি ক'ব আপোনাৰ ফিল্মত চান্স দিব নে নাই মই দিম নিশ্চয় মই দিম মোৰ লগত যোগাযোগ কৰিলে মই দিম ছোৱালীসকলে আপোনাৰ লগত যোগাযোগ কৰিব হয় মোৰ লগত যোগাযোগ কৰিলে মই দিম হিৰোইনৰ চান্সটো মই দিম ছোৱালীক হিৰোইন বনাই দিব হয় আচ্ছা আপোনাৰ ফিল্মৰ নাম কি হ'ব এইটো জীৱন এলবাম হ'ব